সন্ধিয়া যদি ক'ৰবাত অকণমান ওলাই আহোঁ তাত যদি ফুচকা আৰু চানা নাখাওঁ তেনেহ'লে মনটো চোন ভালেই নালাগে। ৰুমত বজাৰো শেষ হ'ব হ'ল, সেইটো কাৰণে এতিয়া তলা চলা মাৰি দুয়োজনে এতিয়া বজাৰলৈ বুলি ওলাই আহিলোঁ। বজাৰখন আকৌ আমাৰ ৰুমৰ পৰা খুব বেছি লাগে 4 মিনিট, তাতে আকৌ আমি স্কুটি লৈ আহিছোঁ। এতিয়া স্কুটিখন ৰখালোঁ আৰু এয়া মাৰ্কেটলৈ সোমাই আহিলোঁ। আৰু প্ৰথম সোমাই তেখেতৰ মোবাইলটোৰ বাবে এটা কভাৰ চালোঁ, কভাৰটো পচন্দ নহ'ল, নললোঁ। আৰু এই মাৰ্কেটখনত আপুনি যিটোকে বস্তু বিচাৰে সেইটোকে পাব, নেপাবলগীয়া মানে ইয়াত একোৱেই নাই। আৰু অকণমান আহি দেখিলোঁ ফুচকা বিকি আছে আৰু ওলাই আহিলে ফুচকা নাখাম এইটো কথাই হ'লে, সেয়েহে দুয়োজনে ফুচকা খাই ল'লোঁ। আৰু তেখেতে মোক জোকাইছিলে, মোৰ একদম খং উঠি গ'ল দেই। ঘৰত যিমানেই বিধ বস্তু দি চানা নবনাওঁ কিয় এই বাহিৰত বিকাকেইটা সমান যে টেষ্টটো মই কৰিবই নোৱাৰোঁ। ইমান ভাল লাগে নহয় এই বাহিৰত বিকাকেইটা খাই। আৰু কোনে কোনে এনেদৰে বাহিৰত চানা খাই ভাল পায় কমেণ্ট এটা কৰি জনাব দেই। আৰু এইফালে ফাৰ্মৰ কণী 1 প্লেট লৈ ল'লোঁ আৰু এইফালে লৈ ল'লোঁ কুকুৰা কণী কেইটামান ৰাতিপুৱা চাহৰ লগত খাবৰ কাৰণে। আৰু এতিয়া আহিলোঁ পাচলি বজাৰ কৰিবৰ কাৰণে। এইফালে লৈ ল'লোঁ বিলাহী আৰু বিট কেইটামান লৈ লৈছোঁ আৰু পিঁয়াজ ল'লোঁ আৰু কিবা কিবি লৈছোঁ, আলু চালু। আৰু আগৰ কেইদিন যে পাচলি একদম ইমানেই দাম আছিল ন, এইকেইদিনহে অলপমান পাচলি কমিছে, সেইটো কাৰণে আৰু পুৰা মোনা ভৰাই বজাৰ কৰি লৈছোঁ। আৰু এইফালে আহিলোঁ মাছ অকণমান ল'বৰ কাৰণে, আজি মাছ খাম বুলি ভাবিছোঁ আৰু আপোনালোকক ৰেচিপি দিম দেই। আৰু বজাৰ কৰি এতিয়া আমি ৰুমলৈ বুলি আহিলোঁ, একদম ভাগৰ লাগিছে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ শ্বেয়াৰ এটা কৰি যাব দেই। বাই বাই।